সেই তেতিয়াৰ পৰাই মোৰ জীৱনৰ আচল ষ্ট্ৰাগলটো আৰম্ভ হৈছিলে। মোৰ যিমান নলগা জেঙৰ মানুহৰ পৰা মই আঁতৰি থাকিব পাৰিলোঁ আৰু সদায় আঁতৰি থাকিবলৈ বিচাৰোঁ আৰু ভৱিষ্যতলৈও মই আঁতৰি থাকিম, কাৰণ তেনেকুৱা মানুহৰ মোৰ জীৱনত কোনো প্ৰয়োজন নাই। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু সুমিজ ব্লগ ইউটিউব চেনেলৰ আজিৰ এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। মই সুমি, আশা কৰোঁ আপোনালোক সকলোৰে ভালেই চাগে ন? মোৰো ভালেই। তেন্তে আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আৰু আজিৰ ভিডিঅ'টি ক'ৰ পৰা আৰম্ভ কৰিছে আপোনালোকে ঠিক ধৰিব পাৰিছে। আৰু মই আছোঁ বাথৰুমত, কাৰণ এই আইতাৰ কাৰণে গা ধুবলৈ পানী গৰম দিলোঁ। সেইকাৰণে ভিডিঅ'টো ভাবিলোঁ ইয়াৰ পৰাই আৰম্ভ কৰোঁ আৰু আজিৰ দিনটোত কি কি কৰিম সেইখিনি আপোনালোকক দেখুৱাম। লগতে আজি এটা স্পেচিয়েল ডে, ভেলেণ্টাইন ডে, বাট স্পেচিয়েল ডে মই নাভাবোঁ। ভেলেণ্টাইন ডে এদিনৰ কাৰণে, যদিহে সেই বস্তুটো সদায় কাৰণে মানে সদায় যদি জীয়াই ৰাখে তেন্তে মই ভাবোঁ সেইটোৱে বেষ্ট। আৰু এদিন আৰু ভেলেণ্টাইন এইবিলাক মই বিশ্বাস নকৰোঁ। গতিকে বাকী যি কি নহওক, সকলোলৈ ভেলেণ্টাইন ডে'ৰ বহুত হেৰি থাকিলে আৰু কি থাকিলে আৰু বাকী মোৰ ভেলেণ্টাইন মানে ক'ত আছে মই নিজে নাজানো। ফোন কৰাই নাই এতিয়ালৈকে মানুহজনলৈ। ফোন কৰিম আৰু অলপ পাছত। আৰু এতিয়া সময় হৈছে ৰাতিপুৱা নহয় দেই, 11টা বাজি প্ৰায় 10 মিনিট হ'ল, দেৰিয়ে হৈছে আৰু মানে একো কাম চাম কৰা নাই। বাকী ব'লক ভিডিঅ'টি এনেকৈ আৰম্ভ কৰোঁ। চুইচটো দি লওঁ। হৈ গ'ল আৰু এতিয়া যাম পাকঘৰলৈ। মই আহি গ'লোঁ পাকঘৰলৈ আৰু এতিয়া পাকঘৰৰ কামখিনি আৰম্ভ কৰিম। যিহেতু এতিয়া পাকঘৰত মানে মোৰ কাম কি, এই দুপৰীয়া ৰন্ধাখিনি আছে। তো বেছি নহয়, যিহেতু দাইল আছে আৰু আজি কি বনাম, আজি বনাম মাছ আৰু বিলাহীৰ জোল। যিহেতু আগৰ ভিডিঅ'টোত দেখিছিলে, মানে লাষ্ট ভিডিঅ'টোত যে বজাৰলৈ যাওঁতে সৰু মাছ লৈ আনিছিলোঁ, সেইখিনি বনাম। তাৰ আগতে এই কাঁহী বাতিখিনি ভালদৰে মানে চিজিল কৰি লওঁ, তেতিয়া জেগাডোখৰ মানে ভালকৈ ওলাব আৰু কামখিনি কৰি ভাল লাগিব তেতিয়া। চ' আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই যাব। বনাম বুলি ক'লোঁ, কিন্তু মাছখিনি উলিয়াই ৰখা নাই, গোটেই বৰফ হৈ আছে। এইখিনি এতিয়া মানে কি কৰোঁ, এয়া মাছৰ এই অৱস্থা এয়া। এইখিনি মানে হোৱালৈকে তাৰ আগত ভাতকেইটা বহাই লওঁ। তাৰপাছত এই লাষ্ট যোনটো যোৱাকালিৰ ভিডিঅ'টোত দেখিছিলে যে মাছ আনিছিলোঁ বজাৰলৈ, যে চাহ খাবলৈ কিবা নাছিলে, তেতিয়া ওলাই যাওঁতে এই সৰু মাছ আনিছিলোঁ আৰু সৰু মাছখিনি এই অৱস্থা। এইখিনি এতিয়া পানী দি পিনে ৰাখিম। তো পানী দি ৰাখিলে আৰু পটককৈ হেৰি হৈ যাব। ঠিক আছে, কি অৱস্থা। গৰম পানী দিম, ঠাণ্ডা পানী দিলে নহ'ব। অ'কে, আইতাই কৈছে যে মাছখিনিত অকণমান গৰম পানী দি দিবলৈ। চ' এইটো চাহৰ চচটোতে অকণমান পানী গৰম কৰোঁ, পানী গৰম কৰি দি দিওঁ, তেতিয়া সোনকালে হেৰি হ'ব। অকণমান কুহুমীয়াতকৈ বেছি, সেইটো কি? অ'কে ইয়েছ। অ'কে ৰাইজসকল, আজিৰ দিনটোত মানে কি কি কৰিম সেইখিনি আপোনালোকক দেখুৱাম। আপোনালোকে চাব ভিডিঅ'টি সম্পূৰ্ণকৈ। আৰু যিহেতু মাছখিনিত অকণমান কুহুমীয়া পানী দি দিম, মাছখিনি খোৱা মানলৈ ভাতকেইটা বহাই লওঁ। আৰু এয়া আজি মই ৰান্ধিম বিলাহীৰ সৈতে মাছৰ জোল। তো তাৰ আগতে মই ভাতকেইটা বহাই লওঁ। অ'কে, গৰম পানী হৈ গ'ল আৰু এতিয়া এই পানীখিনি, এইটোতো প্লাষ্টিকৰ হেৰি, কিহত দিওঁ চাওঁচোন। গলি যাব নি আকৌ নগ'লে? এইখিনি গৰম পানী দি দিছোঁ অকণমান।
মাছ একেবাৰে পাথৰ হৈ আছে। মানুহবিলাকৰ কি উৎপাত, ফেচবুক, হোৱাটছআপ, কি ষ্টেটাছ, ভেলেণ্টাইন ডে, কি ডে? ভেলেণ্টাইন ডে। যদি পটককৈ সুধি দিওঁ যে শংকৰদেৱৰ তিথি কেতিয়া, মহাত্মা গান্ধীৰ হেৰি কেতিয়া, সেইকেইটা কিন্তু নাজানিব। কিন্তু ভেলেণ্টাইন ডে, কিছ ডে, হাগ ডে, টেডি ডে, চকলেট ডে, প্ৰমিছ ডে, দুদিনীয়া প্ৰেম, শ্ব' অফ, তাৰপিছত টাটা বাই বাই, সেয়া। বাকী ভেলেণ্টাইন ডে বুলি কিনো ক'ম, থেংক ইউ ছ' মাছ। 8টা বছৰে, সম্পূৰ্ণ 8টা বছৰ হৈ গৈছে তুমি মোৰ লগত আছা, বহুত ছাপোৰ্ট কৰিছা প্ৰতিটো দিশৰ পৰা। মা দেউতাৰ লগতে মোকো তুমি ধুনীয়াকৈ, মুঠতে কি ক'ম আৰু, একো তেনেকুৱা নাই আৰু স্পেচিয়েলি, মানে মানুহজনক কি বুলিনো ক'ম। ভেলেণ্টাইন ডে সকলোৱে কিবা নহয় কিবা শ্বেয়াৰ কৰি আছে, ত' ময়ো কিবা এটা ভাবিলোঁ এইটো বিষয়ে কওঁ আৰু, যিহেতু আজি এটা স্পেচিয়েল ডে, যেনেকৈ নহওক সকলোৱে মানি আছে। বাকী এইটোতো মই কি বুলি ক'ম আৰু, এইবিলাক ভেলেণ্টাইন এইবিলাক হৈছে ৱেষ্টাৰ্ণ কালচাৰ। চ' আমাৰ ইয়াত সেইবিলাকৰ ইমান গুৰুত্ব নাই বুলি, মানে মই ইমান এইটো বস্তু মই ইমান হেৰি নাভাবোঁ। বাকী যি কি নহওক, মোৰ ভেলেণ্টাইন ডে স্পেচিয়েল আজি কি হ'ব, একো নহয়। আইতাৰ লগত যেনেকৈ সদায় থাকোঁ সেনেকৈয়ে হ'ব। বাকী কি যে ভেলেণ্টাইন ডে, চকলেট ডে, টেডি ডে, হগ ডে, আৰু কিবা বাকী থাকিলেনে, বাকী যি কি নহওক। আৰু মোৰ ভেলেণ্টাইন মানে মোৰ স্পেচিয়েলজনক মই এতিয়ালৈকে ফোন এটা কৰা নাই, আৰু এতিয়া প্ৰায় 11:30 হৈ গ'ল। এই ফোন এটা কৰিম আৰু খবৰ খাতি লওঁ, মই যেনেকৈ সদায় লওঁ তেনেকৈ ফোন কৰিম। আৰু ইনষ্টাগ্ৰামত যেতিয়া মই লাইভ আহোঁ বহুতে কয় যে বা তোমাৰ হাতত কি লিখা আছে দেখুওৱাচোন। চ' মই আজি কৈছোঁ এয়া, তো এইটো বাকী মোৰ একে অৱস্থা নাই, কাৰণ গা চা ধোৱা নাই, এইটো কাম কৰি আছোঁ। তো এইটো হৈছে মই মোৰ তেওঁৰ কাৰণে, মোৰ মৰমৰ মোৰ মানুহজনৰ কাৰণে, তেওঁৰ নামত মই লিখিছিলোঁ। আৰু সেয়াই ভেলেণ্টাইন ডে বুলি মই কি বুলি ক'ম, তেওঁক বহুত বহুত থেংক ইউ, বিৰাট ডাঙৰ থেংক ইউ, কাৰণ মোৰ জীৱনলৈ তুমি আহিলা। মই সদায় প্ৰে কৰিছিলোঁ যে মোৰ জীৱনলৈ এনেকুৱা এজন আহক যিয়ে মোক বুজি পায়, লগতে মোৰ পৰিয়ালৰ সকলোকে একচেপ্ট কৰে, মোক যেনেকৈ মৰম কৰে, ঠিক সেইদৰে মোৰ পৰিয়ালৰ মা দেউতা ভণ্টিকো সেইমতে একচেপ্ট কৰে। আৰু ঠিক সেইদৰে মই যেনেকৈ মই বিচাৰিছিলোঁ, ভগৱানে তেনেকুৱা এজন মোৰ জীৱনলৈ পঠিয়ালে। চ' সেইকাৰণে মই বহুত বেছি হেপী তাক লৈ, আৰু বহুত বেছি ছাপৰ্টিভ এনেকুৱা এজন মই পাৰ্টনাৰ পালোঁ। যিকোনো ক্ষেত্ৰতে যি ডিচিশ্যন লওঁ, মানে যেনেকুৱা ধৰণৰ ডিচিশ্যন লওঁ, বহুত বেছি ছাপৰ্টিভ, বহুত বেছি ছাপৰ্ট কৰে। আৰু বহুত বেছি কিবাকিবি কাহিনীবিলাক আছে, সেইখিনি কেতিয়াবা শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। গতিকে আজি এইকণে দুই এষাৰ ক'লোঁ আৰু আপোনালোকক যে স্পেচিয়েল বুলি ক'বলৈ, জীৱনৰ সংগী হিচাপে, লাইফ পাৰ্টনাৰ হিচাপে মই এনেকুৱা এজন মানুহক পাইছোঁ, যিখিনি লাইফ পাৰ্টনাৰ বা যিজন জীৱন সংগীৰ ভিতৰত যিখিনি থাকিব লাগে, সেই সকলোখিনিয়ে আছে তেওঁৰ ওচৰত, আৰু যাৰ বাবে মই বহুত বেছি সুখী। আৰু প্ৰথম বহুত ষ্ট্ৰাগল কৰিলোঁ জীৱনটো, প্ৰথম খোজ দিওঁতে বহুত কিবাকিবি আছে, আৰু বহুত তেনেকুৱা আনটল্ড ষ্টৰি কেতিয়াবা শ্বেয়াৰ কৰিম। যেতিয়া একলগ হ'ম আমি দুয়োজন, তেতিয়া ভিডিঅ' শ্বেয়াৰ কৰিম। বাকী সেই ভেলেণ্টাইন ডে বুলি থেংক ইউ ছ' মাছ ধুনু, আৰু বাকী আই লাভ ইউ। Thank you so much.
আচলতে কথাখিনি মই যে পটককৈ ইম'চনেল হৈ যাওঁ কাৰণ তাৰ কথা যেতিয়াই শ্বেয়াৰ কৰোঁ তাৰ মৰমখিনি মই অনুভৱ কৰোঁ কাৰণ জীৱনত এনেকুৱা এজন লাইফ পাৰ্টনাৰ মই পাইছোঁ যিবিলাক প্ৰতিজনী ছোৱালীয়ে বিচাৰে তেওঁ লাইফ পাৰ্টনাৰৰ চ' সেইখিনি মই গোটেইখিনি পাইছোঁ আৰু মই বহুত বেছি হেপী লাভ ইউ ছ' মাছ আইতাক মই গা পা ধুৱাই আনিলোঁ আৰু যিহেতু আজি বাহিৰৰ বতৰটো ইমান ধুনীয়া ৰ'দ দিছে সেইকাৰণে মই ভাবিলোঁ কি আইতাৰ মূৰটো ধুৱাই দিওঁ যিহেতু বহুত দিন ধোৱা নাছিলোঁ সেইকাৰণে মূৰ চুৰ মানে ধুৱাই মেলি তাৰপিছত ফ্ৰুটছ সেইখিনি দিলোঁ মানে ফল মূলখিনি দিলোঁ আৰু এতিয়া বাহিৰত বহাই দিছোঁ ৰ'দ লৈ আছে ৰ'ব সেইবিলাক বাদ দিয়ক এটা খুব ধুনীয়া বস্তু দেখুৱাম দেই আপোনালোকক সেইটো বস্তুটো বাইদেৱে মোক গিফ্ট কৰিছিলে মানে আইতাৰ জীয়েকে তাৰপিছত মই কি কৰিলোঁ সেইটো তাকে দেখুৱাইছোঁ চ' এইটো দেখা পাইছে কোন হয় আৰু এইফালে চ' ইয়াত ধুনু আৰু মই আমি দুইটাই আছোঁ আৰু এইফালে এই ফটোখন হৈছে যোৱাবাৰ দুৰ্গা পূজা তাৰ আগৰ মানে এইবাৰ যে হৈ গ'ল দুৰ্গা পূজা তাৰ আগৰটো দুৰ্গা পূজাৰ ফটো আছিলে এইখন এইটো দিছিলে বাইদেৱে মোক দিছিলে তাৰপিছত মই কি কৰিলোঁ আমাৰ দুটাৰ ফটো উলিয়াই পিনে মানে ইয়াতে সোমোৱাই দিলোঁ মই যেতিয়া বিশ্বাস কৰোঁ যেতিয়াই মই শু নহয় ৰাতি গাৰুৰ তলত ৰাখোঁ সদায় মোৰ লগতে ৰাখোঁ আৰু কেতিয়াবা যদি মই ক'বলৈ যাওঁ তেতিয়া পাৰ্চত মই কি কৰোঁ এই বস্তুটো লাগিলে মই পইচা পাতি পাহৰি যাম কিন্তু এই বস্তুটো মোৰ লগত এনি টাইম থাকে একদম গাৰুৰ তলত এতিয়াও অ'কে পাকঘৰত যিহেতু আগৰখিনি দেখিলে যে পাকঘৰত কাম কৰি আছিলোঁ আৰু মই মানে পটককৈ মানে ইম'চনেল হৈ যাওঁ কাৰণ মানে কিছুমান মনৰ যিবিলাক মানে সেইবিলাক মানে মোৰ দ্বাৰা মানে হেৰি নহয় কণ্ট্ৰল কৰিব নোৱাৰোঁ পটককৈ মই ইম'চনেল হৈ যাওঁ বাট ইম'চনেল নহয় সেইখিনি মোৰ একদম সঁচাকৈ মোৰ মৰমখিনি যিখিনি মৰম মোৰ চকুত দেখা পোৱা যায় তো সেয়াই ভেলেণ্টাইন ডে'ৰ কাৰণে স্পেচিয়েল মই ভাবিলোঁ তেনেকেই আমাৰ জীৱন কাহিনী কেনেদৰে লাভ ষ্টৰী নহয় দেই এইটো এটা মোৰ জীৱনত এটা আনএক্সপেক্টেড কাৰণ মই ভবা নাছিলোঁ জীৱনত যে ধুনু মোৰ জীৱনলৈ আহিব আৰু ভাবিছিলোঁ সেই সময়ত যে মোৰ জীৱন শেষ বৰবাদ মই শেষ হৈ গ'লোঁ বাট ভগৱানে যি কৰে ফাৰ্ষ্ট থিং হৈছে যে ভগৱানে যি কৰে সকলোখিনি ভালৰ কাৰণেই কৰে মই নেদেখাজনৰ ওচৰত বহুত থেংকছ যে তুমি যি কৰিলা বহুত বেছি ভাল কৰিলা চিৰিয়াছলি কওঁ চিৰিয়াছলি আমি মানে ইজনে সিজনক লৈ বহুত বেছি সুখী সিও মোক লৈ সুখী ময়ো তাক লৈ সুখী মানে মোৰ একো অবজেকশ্যন নাই কাৰো প্ৰতি মোৰ অবজেকশ্যন নাই যে এইটো কিয় হ'ল এইটো মানে সেই বস্তুটো মোৰ কোনো দুখ নাই মোৰ মনত কোনো দুখ নাই যে কিয় এনেকুৱা হ'ল কিয় এনেকুৱা নহ'লে কিয় মানে এইটো হ'ব লাগিছিলে সেইটো হ'ব লাগিছিলে নাথিং মোৰ মনত একো সন্দেহ নাই আৰু ন' অবজেকশ্যন মোৰ কাৰো প্ৰতি মোৰ অবজেকশ্যন নাই বহুত বেছি সুখী ধুনুক লৈ I love you so much ধুনু আৰু যিহেতু ক'লোঁ সি মোৰ জীৱনত এটা আনএক্সপেক্টেড মই ভবা নাছিলোঁ ধুনু মোৰ জীৱনলৈ আহিব আৰু যি হ'ল ভালেই হ'ল আহিলে কিন্তু সেই সময়ত ভাবিছিলোঁ যে মোৰ দুনিয়া শেষ মোৰ পৃথিৱীখন শেষ মই জীয়াই নাথাকোঁ কিন্তু সাহস দিলে যে আমাৰ পৃথিৱী আমি নিজেই গঢ়িম সেইটো মোৰ কাৰণে এটা মানে সেই তেতিয়াৰ পৰাই মোৰ জীৱনৰ আচল ষ্ট্ৰাগলটো আৰম্ভ হৈছিলে মোৰ জাৰ্ণিটো সেই তেতিয়াৰ পৰা আৰম্ভ হৈছিলে যে ভাবিছিলোঁ যে চব শেষ হৈ গ'ল কিন্তু মই যেতিয়া মোক ধুনুৱে যে সাহস দিলে একো নাই হ'ব আমি নিজৰ দুনিয়া আমি নিজেই বনাম
তেতিয়াৰ পৰা তেনেকৈ অলপ কৰি আজি প্ৰায় 8টা বছৰ হ'ল। আমি 8টা বছৰ পাৰ কৰিলোঁ, বাট এনেকুৱা ফিল নহয় যে সঁচাকৈ এই দীঘলীয়া 8টা বছৰ আমি পাৰ কৰিলোঁ। এনেকুৱা লাগে, বিশ্বাস কৰক, আমাক এনেকুৱা লাগে যে 8টা বছৰ, যেতিয়া আমি পিছফালে ঘূৰি চাওঁ, চিৰিয়াছলি মই ভাবি আচৰিত লাগে যে 8টা বছৰ আমি একেলগে পাৰ কৰিছোঁ। কিন্তু ফিল হয় যে কালি পৰহি যেনে আমি এক হৈছোঁ, আমি একেলগে থকা আৰম্ভ কৰিছোঁ, বা ইজনে সিজনৰ লগত আমাৰ এনেকুৱাই ফিল হয় যে কালি পৰহি, কিন্তু বাট নহয়, আমি সম্পূৰ্ণ 8টা বছৰ আমাৰ সম্পৰ্ক আমি পাৰ কৰিছোঁ। আৰু অনুভৱ নহয়, আমি কেতিয়াও নিজৰ সম্পৰ্কক লৈ আমি কেতিয়াও ব'ৰ নহওঁ, আৰু কেতিয়াও সেই বস্তুটো ফিল নহয় যে 8টা বছৰ। এনেকুৱা লাগে যে আমি এটা নতুন দিন আৰম্ভ কৰিছোঁ, আমাৰ কাৰণে আমি নতুন দিন আৰম্ভ কৰিছোঁ। সকলো বস্তুখিনি আমাৰ কাৰণে নতুন। চ' থেংক ইউ ছ' মাছ সেইজনক, যিজনে ধুনুক মোৰ জীৱনলৈ পঠিয়ালে। বাকী এইটো সম্পৰ্কক লৈ বহুতৰে অবজেকশ্যন আছিলে, বহুতৰে মানে এই সম্পৰ্কটো যেতিয়া মই আহিছিলোঁ, তেতিয়াৰ পৰা, সেই সময়ৰ পৰা বহুত সম্পৰ্ক হেৰুৱাই পেলালোঁ। যেনেকৈ মোৰ লগত বহুতে ফ্ৰেণ্ডছবিলাকে, মোৰ বন্ধু বান্ধৱীবিলাকে মোৰ লগ এৰি দিলে, পৰিয়ালৰ বহু লোকে মোৰ লগ এৰি দিলে। আই ডোণ্ট মাইণ্ড, মই মাইণ্ড নকৰোঁ, বহুত বেছি ভালেই হ'ল। কিছুমান নলগা জেঙৰ মানুহৰ পৰা মই আঁতৰি থাকিব পাৰিলোঁ, আৰু সদায় আঁতৰি থাকিবলৈ বিচাৰোঁ, আৰু ভৱিষ্যতলৈও মই আঁতৰি থাকিম, কাৰণ তেনেকুৱা মানুহৰ মোৰ জীৱনত কোনো প্ৰয়োজন নাই। এতিয়া সদায় এইটোৱে প্ৰে' কৰোঁ যে মোৰ জীৱনত মেইন মোৰ মা, দেউতা, ভণ্টি আৰু ধুনু, বাছ, আৰু একো নালাগে, যথেষ্ট। এয়াই মোৰ বাবে। বাকী ভবা নাছিলোঁ, কিন্তু আজিকালি যেতিয়া আমি ক'বলৈ যাওঁ বা মা দেউতাই যায়, তেতিয়া শুনো, তেতিয়া কয় যে সঁচাকৈ আপোনালোকৰ জোৱাইজন খুব ভাল, ল'ৰাটো খুব ভাল। মানে চিৰিয়াছলি মোৰ খুব বেছি ভাল লাগে, মই বুজাব নোৱাৰোঁ, সেই বস্তুটো মই বুজাব নোৱাৰোঁ, চিৰিয়াছলি কৈছোঁ।